নমস্কাৰ, মোৰ নাম অৰূপ বৰুৱা। মই ওদালগুৰি জিলাৰ মাজবাটৰ বাসিন্দা। কবিতাৰ শিৰোনাম এতিয়াও হোৱা নাই শেষ তোমাৰ গান। বিষ্ণু ৰাভা, তুমি আমাৰ আভা, তুমি শিল্পী, তুমি সাহিত্যিক, তুমি ৰাজনীতিবিদ, তুমি বিপ্লৱী, তুমি অসমৰ লিওনাৰ্ডো ডা ভিঞ্চি, তুমি ভাৰতৰ স্বাধীনতা সংগ্ৰামী। তুমিয়েতো দান কৰিছিলা দুখীয়া ভূমিহীন কৃষকক ২৫০০ বিঘা মাটি পৈতৃক সম্পত্তিৰ। বৰগীতৰো আছিলা সুদক্ষ গায়ক, এৰাবাটৰ সুৰত কৰিছিলা অভিনয়। পৰিচালক আছিলা কথাছবি চিৰাজৰ, প্ৰতিষ্ঠা কৰিছিলা অসমৰ চিত্ৰকলাক ৰাষ্ট্ৰীয় পৰ্যায়ত। নৃত্য কলাত আছিলা অদ্বিতীয়, তোমাৰ নৃত্যত হৈছিল মুগ্ধ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰতৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। নৃত্য কলাৰ কুশলতাৰ বাবেই তেওঁ তোমাক কলাগুৰু উপাধিৰে বিভূষিত কৰিছিল। আজিও বাজে আমাৰ হৃদয়ত বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে। আজিও বাজে আমাৰ হৃদয়ত বিলতে ফুলিছে ধুনীয়া পদুমী, ফুলনিত ফুলিছে ফুল। যদিও তুমি লিখি গলা এই মোৰ শেষ গান, এতিয়াও হোৱা নাই শেষ তোমাৰ গান। আকাশে বতাহে বাজি আছে তোমাৰ গান, তোমাৰ আভাত অসম জ্যোতিষ্মান। নমস্কাৰ।